নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জব এলাৰ্ট। আজি পুনৰ আপোনালোকৰ বাবে বৰ্তমান সময়ত প্ৰায় 4টা বিভাগত এপ্লাই চলি থকা কিছুমান আপোনালোকৰ ভেকেঞ্চি লৈ আনিছোঁ। প্ৰায় 4-5টামান বিভাগ হ'ব, তাত বৰ্তমান সময়ত এপ্লাই চলি আছে আৰু এই পদখিনিৰ কাৰণে অহতা হয় HSLC বা HS হয়, মানে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকৰো ভেকেঞ্চি আছে আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰো ভেকেঞ্চি আছে। সেইকাৰণে আপোনালোকে গোটেইকেইটা বিভাগৰ ভেকেঞ্চিৰ কথা চাব। আপোনালোকে প্ৰথম এটা বিভাগৰ ভেকেঞ্চি চাই ভিডিঅ'টো স্কিপ কৰি নিদিব, তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিৰ কথা গম নাপাব। সেইকাৰণে আপোনালোকে প্ৰথমবাৰ ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চিৰ কথা গম পাব। মানে প্ৰথম আপোনালোকৰ 4টা বিভাগ আছে, উচ্চ সীমাৰ পৰা আৰম্ভ কৰি নিম্ন সীমা পৰ্যন্ত আপোনালোকে ভেকেঞ্চিসমূহ পাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণে ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো প্ৰথম ভেকেঞ্চি ওলাই আছে এইটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি ওলাই আছে। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 30 জানুৱাৰী 2024 আৰু ইয়াৰ কাৰণে ভেকেঞ্চি ওলাইছে প্ৰায় 421টা আপোনালোকৰ ভেকেঞ্চি ওলাই আহিছে। ৱৰ্ক পাৰ্চনৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 3 ভেকেঞ্চিসমূহ আহি গৈছে। ইয়াৰ কাৰণে আপোনালোকৰ 89 ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 10 পাছ কৰি থৈছে, লগতে মেকানিকেল ডিজেলত কাম কৰি থৈছে বা আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে, তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু তাৰপিছৰ কাৰণে 10 পাছ বিচাৰিছে, লগতে ইলেক্ট্ৰনিকেল মেকানিকেলত আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট এখন থাকিব লাগিব। লগতে পোষ্ট কোডটো আপোনালোকৰ দিয়া আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে টেট চাৰ্টিফিকেট, লগতে 10 পাছ হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু 10 পাছৰ কাৰণে 12 পাছৰ কাৰণেও আছে কিছুমান ভেকেঞ্চি। ইয়াত পিছৰ ভেকেঞ্চি আছে গ্ৰেড 5 ভেকেঞ্চি। ইয়াৰ কাৰণে দুটা আছে। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেট 12 প্লাছ পাছ কৰি থৈ দিছে তেওঁলোকৰ বাবে এই ভেকেঞ্চিখিনি হয়, আবেদন কৰিব পাৰিব। আৰু কেনেকৈ আবেদন কৰিব মই আপোনালোকক সেই কথাও আপোনালোকক জনাই দিম। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰপিছত আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ, লগতে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান দিয়া আছে। ডমিচাইল আপোনালোকৰ দিয়া আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব আৰু এজ লিমিট থাকিব লাগিব 18 পৰা 30 বছৰৰ ভিতৰত। আৰু এজ ৰিলেক্সেশ্যনো পাব। যিসমূহ OBC কেণ্ডিডেট হয় তেওঁলোকে 18 পৰা 33 বছৰলৈকে, আৰু 5 বছৰ আপোনালোকৰ হ'ব SC কেণ্ডিডেটে, আৰু 10 বছৰ হ'ব PWD কেণ্ডিডেটে, আৰু আপোনালোকৰ তিনিচুকীয়া, শিৱসাগৰ আৰু চিৰাং আৰু অৰুণাচল প্ৰদেশ চাংলাং ডিষ্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশত থকা কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব উল্লেখ কৰা হৈছে, যিটো আপোনালোকৰ প্ৰথম বিভাগটোৰ কথাই কৈছোঁ। আৰু অন্য 3টা বিভাগ আছে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ইমানলৈকে চাই আছে আপুনি কমেণ্ট এটা কৰি দিব পাৰে ভিডিঅ'টোত কেনেকুৱা পাইছে। আৰু ইয়াৰ ভেকেঞ্চিখিনিৰ কাৰণে যিটো প্ৰথম বিভাগ হয় তাৰ কাৰণে কিছুমান এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 200, OBC কাৰণে 200, আৰু বাকী SC PWD এক্স ছাৰ্ভিচমেন তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো ইণ্ডিয়ান অইল অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনো কৰিব পাৰে। লগতে গুগল বা ক্ৰমত খুলি তাৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিও ল'ব পাৰে, লগতে ডাউনলোড কৰাৰ আগত চাই ল'ব পাৰে। তাৰ পিছৰ ভেকেঞ্চিটো আহি গৈছে আপোনালোকৰ RPF ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে 2250টা। 2024-25 বৰ্ষৰ বাবে এই ভেকেঞ্চিখিনি ওলাই আহিছে। কনষ্টেবল আৰু আপোনালোকৰ ছাব ইনস্পেক্টৰৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ 2250টা আছে। 2024-25 বৰ্ষৰ বাবে আপোনালোকৰ এই ভেকেঞ্চিখিনি হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো নটিফিকেশ্যন ওলাই আছে ৰেলৱে মন্ত্ৰালয়ৰ ফালৰ পৰা, মই আপোনালোকৰ নটিফিকেশ্যনটো আপোনালোকক দেখাই দিছোঁ এডভাৰটাইজমেণ্টখন। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে, ধুনীয়াকৈ লিখা আছে। আৰু যদি আপোনালোকে এই এডভাৰটাইজমেণ্টখনো লাগে এইটো PDF আকাৰে আপোনাক কমেণ্ট কৰিলে আপোনালোকক মই দি দিম। ইয়াত ভেকেঞ্চিখিনিৰ কথা কৈছোঁ, ছাব ইনস্পেক্টৰ প্লাছ আপোনালোকৰ কনষ্টেবলৰ ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কেনেকুৱা ধৰণৰ কি কৰা হ'ব সেইখিনি মই আপোনালোকক জনাই দিম। আৰু SC SC কাৰণে আপোনালোকৰ এটা ৰিজাৰ্ভেশ্যনো পাব, ৰিলেক্সেশ্যনো পাব। আৰু আপোনালোকে দেখিব পাইছে আপোনালোকৰ এমপ্লয়মেণ্ট নটিফিকেশ্যনখনো আহিছে। আৰু ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো কৈ দিম, আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান কৰি দিব লাগিব সেই কথা মই আপোনালোকক জনাই দিম। কেনেদৰে আবেদন কৰিব, কোনটো অফিচিয়েল ৱেবছাইটত যাব লাগিব মই সেই কথা আপোনালোকক জনাই দিম। সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে কনষ্টেবলৰ কাৰণে 2000 ভেকেঞ্চি আহিছে, ছাব ইনস্পেক্টৰৰ কাৰণে 250টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি আছে 2250টা। আৰু এজ লিমিট দিয়া আছে কনষ্টেবলৰ কাৰণে আপোনালোকৰ 18 পৰা 25 বছৰ, আৰু ছাব ইনস্পেক্টৰৰ কাৰণে দিয়া আছে 20 পৰা 25 বছৰ। আৰু এজ ৰিলেক্সেশ্যনসমূহ দিয়া আছে OBCৰ বাবে 3 বছৰ, আৰু SC বাবে 5 বছৰ, আৰু SC বাবে 5 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। আৰু মানে আপোনালোকে কথাটো কৈ দিছোঁ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ কনষ্টেবলৰ কাৰণে 10 পাছ, আৰু ছাব ইনস্পেক্টৰৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500, EWSৰ কাৰণে 500, আৰু আপোনালোকৰ
দেখিব পাইছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 500, ইডব্লিউএছৰ কাৰণে 500, OBC কাৰণে 500, SC কাৰণে 250 টকা আৰু SC কাৰণে 250 টকা, PWD কেণ্ডিডেটৰ কাৰণে 250 টকাকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব এই ভেকেঞ্চিখিনিৰ কাৰণে। আৰু কেনেকৈ পে'মেণ্ট কৰিব সেই কথা মই আপোনালোকক জনাই দিম। আৰু ইয়াৰ কাৰণে আপোনালোকক কৈ দিছোঁ ইয়াৰ কাৰণে যিটো অফিচিয়েল ৱেবছাইট হয় RPFৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই অফিচিয়েল যোগে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকক কৈছোঁ RPF চিলেকশ্যন প্ৰচিডিউৰখিনি আপোনালোকৰ ফেজ 1ৰ কাৰণে কম্পিউটাৰ বেছড টেষ্ট হ'ব CBT এক্সাম। আৰু ইয়াত আপোনালোকৰ ফেজ 2ত PET আৰু PST হ'ব। ফেজ 3ত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনসমূহ হ'ব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত PSC আপোনালোকৰ হ'ব UR OBCৰ কাৰণে 165 হাইট লাগিব আৰু আপোনালোকৰ ফিমেলৰ কাৰণে 157, কেটেগৰী ছাব ইন্সপেক্টৰ ডিষ্টেঞ্চৰ কাৰণে 1.6 কিলোমিটাৰ ৰানিং লাগিব, টাইম দিব 6 মিনিট 30 ছেকেণ্ড। ছাব ইন্সপেক্টৰৰ কাৰণেও দিয়া হ'ব। হাউ টু এপ্লাই টু ফৰ RPF ৰিক্ৰুইটমেণ্ট, ইয়াৰ কাৰণে RPF ৰিক্ৰুইটমেণ্টৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো RPF অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ দিয়া আছে চাব পাৰে ইম্পৰ্টেণ্ট ডেটখিনি মই আপোনালোকক জনাই দিম। লগতে আপোনালোকক আকৌ এবাৰ কৈছোঁ আবেদন কৰিবলৈ যিটো RPF অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে ধুনীয়াকৈ আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকক আবেদন কৰা লিংক লাগে আমাক কমেণ্ট কৰিব পাৰে, যদি এপ্লাই কৰা লিংক লাগে আপোনালোকক মই সেই কথা আপোনালোকক জনাই দিম। ইম্পৰ্টেণ্ট ডেটো দিয়া আছে RPF ৰিক্ৰুইটমেণ্ট 2024ৰ কাৰণে। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে অগ্নিবীৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ হেজ ৰিলিজ দ্য লেটেষ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 3500 ভেকেঞ্চিৰ কাৰণে আহিছে। ইয়াত আপোনালোকে 17.5 বছৰৰ পৰা যিসমূহ কেণ্ডিডেট 21 বছৰৰ ভিতৰত হয় তেওঁলোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে 2 জানুৱাৰীৰ পৰা 2004 আৰু 2 জুলাই 2007ৰ মাজত আপোনালোকৰ যিসমূহ বয়স আছে তেওঁলোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। যিসমূহ OBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰ, যিসমূহ ST কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰ আৰু যিসমূহ SC কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যনো পাব। মোটামুটি আপোনালোকে 26 ইয়েৰ্ছলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ছায়েন্স ছাবজেক্ট যদি আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। তাত উল্লেখ কৰা আছে হাই ছেকেণ্ডেৰী বিচাৰিছে মানে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ যিসমূহ হাই ছেকেণ্ডেৰী হয় আপোনালোকে তেওঁলোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ আৰ্টছ ষ্ট্ৰীমৰ হয় তেতিয়াও আবেদন কৰিব পাৰিব। যদি বৰ্তমান আপোনালোকে পঢ়িও আছে তেতিয়াও আবেদন কৰিব পাৰিব আৰু উল্লেখ কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ চিলেবাছ আপোনালোকৰ যিটো পে'মেণ্টটো কৈছোঁ পে'মেণ্টটো আপোনালোকে 550কৈ পে'মেণ্ট কৰিব লাগিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ কিছুমান ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বিচাৰিছে যিসমূহ আপোনালোকৰ যিটো হাইট বিচাৰিছে হাইটটো বিচাৰিছে 152 পইণ্ট আৰু ৰানিঙৰ কাৰণে 1.6 মিনিট 30 ছেকেণ্ড বিচাৰিছে আৰু আপোনালোকৰ পুছ আপ মাৰিব পাৰিব লাগিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ যিটো ইণ্ডিয়ান অগ্নিবীৰ অফিচিয়েল ৱেবছাইট বা ইণ্ডিয়ান এয়াৰফ'ৰ্চ বুলি আপোনালোকে চাৰ্চ কৰিব, চাৰ্চ কৰি গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। তাত গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এপ্লাই লিংক পাই যাব। তাৰ পৰা আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবিলে কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ' লগ